নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। ইতিহাসৰ আটাইতকৈ বুদ্ধিমান ব্যক্তি কথা আজি আমি আলোচনা কৰোঁ। ইতিহাসৰ আটাইতকৈ বুদ্ধিমান ব্যক্তি বুলি কওঁতে দুই এজনে চাগে এজিউম কৰি ল'লে মাষ্ট বি এইটো কোন হ'ব? এলবাৰ্ট আইনষ্টাইন। য়েছ, আপোনালোকে ধুনীয়া এজিউম কৰিছে যে এলবাৰ্ট আইনষ্টাইনৰ সৰুকালৰ কাহিনীৰ লগত আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এলবাৰ্ট আইনষ্টাইন এনেকুৱা এজন লোকপ্ৰিয় জনপ্ৰিয় ব্যক্তি আছিলে, যেতিয়া ৰাস্তাত ওলাই যায় মানে যাকে যাকে মানুহে আহি তেওঁ উদ্ভাৱনৰ কথা, তেওঁ নতুন কি আৱিষ্কাৰ কৰিছে, সূত্ৰ কি কৰিছে, নতুন মানে যেনেকৈ E=mc², হয়নে? তো এইবিলাক সুধিবলৈ আহে। তো তেতিয়া তেওঁ কেতিয়াবা এনেকুৱা হৈ গৈছিলে, এনেকুৱা কৈছিলে যে বহুতে মোক ভাবে এলবাৰ্ট আইনষ্টাইন বুলি, কিন্তু মই আচলতে এলবাৰ্ট আইনষ্টাইন নহয়, এনেকৈ বুলি তেখেতে ক'ব লগা হৈছিলে। বাৰু এতিয়া সৰুকালৰ কথা আমি পাতিম যে ইমান তেওঁ বুদ্ধিয়ক আছিল, ইমান তেওঁ জ্ঞানী আছিল, তেতিয়াহ'লে সৰুকালতো কিবা এটা বিশেষ হ'ব চাগে, যিটো আমাৰ ল'ৰা ছোৱালী গাতো আছে, হয়নে নহয়? তেনেকুৱাতো এতিয়া আপোনালোকে ভাবিছে। চলো তেখেতৰ অতীতৰ একেবাৰে সৰুকালৰ কথা। সৰুকালত যেনেকৈ 1.5 বছৰ বয়সৰ পৰা লাহে লাহে আমাৰ ল'ৰা ছোৱালীবিলাকৰ গ্ৰ'থ হোৱা আৰম্ভ কৰে, মানে 1.5 বছৰ বয়সৰ পৰা লাহে লাহে মানে ব্ৰেইনৰ আমাৰ গ্ৰ'থবিলাক হৈ যায়। 3-4 বছৰ মানলৈকে 80% আমাৰ ব্ৰেইনৰ গ্ৰ'থ হয়। তো এলবাৰ্ট আইনষ্টাইন 2 বছৰ, 3 বছৰ, 4 বছৰ তেতিয়ালৈকে একো কোৱাই নাছিলে, এটা শব্দও কোৱা নাছিলে। পিতৃ মাতৃ বিৰাট টেনশ্যন, কি হ'ব মানে ল'ৰাটো কি হ'ব, কথাও নাপাতে, কিবা নাপাতে, কনচাল্ট কৰে আৰু তে কি কৰিব, উপায় নাই। এই সময়টোতো এনেকুৱা বহুত বেছি কনচালটেণ্ট বা চাইল্ড স্পেচিয়েলিষ্টটো এনেকুৱাও বেছি ফেমাছ আছিল, কিন্তু মানে তাত দেখুৱাব লাগে ইমান মানে আমাৰ মিডল ক্লাছ ফেমিলিত এইবিলাকৰ বেছি গুৰুত্ব নাই। 4 বছৰ বয়স হৈছে, এদিনাখন তেওঁলোকে কি কৰিছিলে, ডাইনিং টেবুলত সকলোৱে কাৰণে চুপ ৰেডি কৰিছে। এলবাৰ্ট আইনষ্টাইনে খাবলৈ লৈছে, কিন্তু খাব পৰা নাই। সেইকাৰণে তেওঁ মুখৰ পৰা এটা শব্দ ওলালে যে চুপটো বহুত বেছি গৰম। এলবাৰ্ট আইনষ্টাইনৰ মাক দেউতাক বহি আছে, সকলোৱে শ্বক যে যিটো ল'ৰাই এটা শব্দও কোৱা নাই, সেই ল'ৰাই কেনেকৈ গোটেই চেণ্টেন্সটো কৈ দিলে। ভালো লাগিছে, আনন্দিত লাগিছে, কিন্তু ভাবিবলৈ বাধ্য কৰাইছে। তাৰমানে ইয়াত এটা কথা আমি বুজিব পাৰিছোঁ যে তেওঁ নিজৰ ভিতৰতে এটা পৃথিৱী বনাই লৈছে, যাৰ পৰা এলবাৰ্ট আইনষ্টাইনে এটা সময়ত কি কৈছে, চেণ্টেন্স ক'ব লাগিছে। তেতিয়াহ'লে ড'ন্ট হাৰি বাৰি, হয়নে, অলপ সময় দিয়ক। তো তাৰ পাছতে যেতিয়া তেওঁৰ ভনীয়েকক মানে মেডিকেলৰ পৰা আনিছিলে, তেতিয়া তেওঁ ভনীয়েকক উৰাই ঘূৰাই ইফালে সিফালে চাইছে আৰু কৈছে যে ৱেৰ ইজ দ্য হুইলছ। মানে ভনীয়েকক মেকানিকেল থিংছ বুলি ভাবিছে আৰু ভাবিছে যে ইয়াৰ চকা ক'ত, মানে এনেকুৱা। চলো তেওঁৰ ইণ্টাৰেষ্ট তেতিয়াহ'লে কিহত আছিলে, ছায়েন্সত বিশেষকৈ আছিলে। আৰু সেইকাৰণে তেওঁ যেতিয়া স্কুলত গৈছিলে, তেওঁ ছাবজেক্টবিলাক ভাল লগা ছাবজেক্টবিলাক তেতিয়াহ'লে ছায়েন্সৰ নাছিলে। তেওঁ বিভিন্ন ধৰণৰ জিজ্ঞাসু ব্যক্তি আছিলে, অতিকৈ তেওঁ নিজকে নিজে তেওঁ সদায় কৈছিলে যে মই সাধাৰণ ব্যক্তিৰ নিচিনা, মোৰ বিশেষ কোনো কোৱালিটি নাই। খালি জন্মৰ সময়ত তেওঁৰ যিটো মস্তিষ্কৰ আকাৰ, সেই আকাৰটো অলপ ডাঙৰ আছিলে। চলো আপোনালোকৰ যদি হয় তেতিয়াহ'লে ভাবি লওক আৰু এলবাৰ্ট আইনষ্টাইন জন্ম হৈছে বুলি। চলো নাই ৰ'ব, কথা আছে, অকল ডাঙৰ হ'লেই নহ'ব ন, আমি সেইটোক ইউটিলাইজ কৰিব পাৰিব লাগিব। এলবাৰ্ট আইনষ্টাইন এটা কথা কৈছে যে প্ৰত্যেক ব্যক্তিয়ে জন্মৰ লগতে কি হয়, জিনিয়াছ ল'ৰা ছোৱালীয়ে জন্ম হয়। মইতো কওঁ যে প্ৰত্যেক ব্যক্তিয়ে, প্ৰত্যেক ল'ৰা ছোৱালী এটা ছুপাৰমেন হয়। আপোনালোকে যদি চাইছে, চব ছুপাৰ কোৱালিটি এটা সকলো গাত আছে, খালি আমি সেইটোৱে আমি ইন্ট্ৰডিউচ কৰি দিবলৈ সক্ষম নহওঁ। আৰু গোটেই জীৱনতে সেই কথা আমি গম নোপোৱাকৈ বহুত মানুহৰ কি হৈ যায়, ডেথ হৈ যায়, যে আমাৰ ভিতৰত ইনাৰ কোৱালিটি কি আছে। তো এলবাৰ্ট আইনষ্টাইন স্কুলত তেনেকুৱা হোৱাৰ বাবে বহুত ল'ৰা ছোৱালী, বহুত মানে টিচাৰে তেওঁ ভাল পোৱা নাছিল। টিচাৰে সকলোৱে কৈছিলে যে তই একো নোৱাৰ, তই এইটো মানে ঠিক আছে। ক্লাছ 11ত এটা লেচনো আছে, এলবাৰ্ট আইনষ্টাইন এট স্কুল বুলি। তো তেনেকৈ কোৱা দেখি এদিনাখন তেওঁ এজন শিক্ষকক সুধিলে, মেথছৰ টিচাৰে তেওঁ কিন্তু বহুত ভাল পাইছিলে। হিষ্ট্ৰী টিচাৰৰ লগত তেওঁ মানে একদম ঝাৰাপ হৈ থাকে আৰু তৰ্কাতৰ্কি হৈয়ে থাকে, তোমাৰ কাৰণে মানে মোৰ ক্লাছ নহয় ভালকৈ, এনেকৈ কৈছিলে। ঠিক আছে, তেওঁ কৈছিলে যে ইতিহাসৰ ইম্পৰ্টেণ্ট নাই, ইতিহাসত ইম্পৰ্টেণ্ট ডেটছত লৈ পেলাই কোনো কথা নাই, ডেটছখিনি মনত ৰাখি কি লাভ। আচলতে মনত ৰাখিব লাগে সেই যিটো ৱাটাৰলু যুদ্ধ হৈছিলে, যুদ্ধ হোৱাত ইমান সৈন্যবাহিনী মৰিছে, কেলে মৰিব লগা হৈছিল, কিহৰ কাৰণে হৈছিল, সেইখিনিয়ে জানিব লাগে। তেওঁ বেটাৰ আছে, ইতিহাসতো আচলতে তেওঁ সেইটোৱে দিব লাগে, ডেটছ নহয়। তেওঁ ঠিকেই কথা কৈছে সৰু সময়তে, কিন্তু হিষ্ট্ৰী টিচাৰে ক'ত মানি ল'ব সেইটো কথাটো। তেওঁ কৈছে যে তইহে মোতকৈ বেছিকৈ জান নেকি। কৈছে যে এলবাৰ্ট মানে আইনষ্টাইন ল অফ এডুকেশ্যন তুমি পঢ়োৱা, মানে এনেকুৱালৈকে কৈছিলে। কিন্তু এদিনাখন তেনেকৈ কোৱা দেখি তেওঁ এজন টিচাৰক সুধিলে যে তেতিয়াহ'লে মই কি কৰিলে মানে বুদ্ধিমান ল'ৰা ছোৱালী
কেটেগৰীত মানে পৰিম তেতিয়া এজন টিচাৰে তেওঁ ক'লে যে কি কৰিব লাগিব আমি অভ্যাস কৰিব লাগিব যিকোনো কাম কি কৰিব লাগিব অভ্যাস কৰি থাকিলে মানে আমাৰ ভাল হ'ব প্ৰেক্টিছ মেক্স পিপল পাৰফেক্ট কয়নে নকয় তো তেনেকুৱা নিচিনাকৈ সেই তেনেধৰণে মূল মন্ত্ৰ লৈ আগবাঢ়িছে আৰু আজি আমি তেনেধৰণে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ যে তেওঁ ইতিহাসৰ আটাইতকৈ বুদ্ধিমান ব্যক্তি কেনেকৈ হ'ল ইমানখিনি অবষ্টেকলছ আছিলে ছ'চিয়েল ইণ্টাৰেকশ্যন তেওঁৰ নাই লেংগুৱেজত প্ৰব্লেম নিজৰ মাজতে এটা সংসাৰ এটা পৃথিৱী এখন বনাই থাকে তেওঁ ভাবি থাকে যে সোলাৰ সিস্টেমৰ কথা ভাবি থাকে তেওঁ দেউতাকে কম্পাছ এটা আনি দিছিলে যেটো নৰ্থে সদায় ডাইৰেকশ্যনটো দেখাই থাকে কম্পাছ মানে এইটো কম্পাছটো নহয় আকৌ দেই যেটো ডাইৰেকশ্যনৰ কম্পাছ তো তাৰ নৰ্থতে দেখাই থাকে তো সেইবিলাক লৈ পেলাই তেওঁ এটা পৃথিৱী বনাই লৈছিলে নিজৰ ভিতৰত তো এতিয়া আজিৰ সেশনটো আমি আৰম্ভ কৰিম যে আমাৰ ল'ৰা ছোৱালী সন্তানক আমি ব্ৰেইন গ্ৰোথ কেনেকৈ আমি কৰিম বিশেষকৈ দুই এটা প্ৰব্লেম আপোনালোকৰ ল'ৰা ছোৱালীৰ মাজত আছে আৰু আপোনালোকৰ কমেন্টৰ পৰা আজি মই এই ভিডিঅ'টো বনাইছো আপোনালোকৰ বহুতৰ এটা কমেন্ট আহিছে যে মোৰ ল'ৰা ছোৱালীয়ে ক্লাছ ইউকেজিত আছে পঢ়িবলৈ নিবিচাৰে লিখিব নিবিচাৰে ঘৰুৱা প্ৰব্লেমৰ কাৰণে এনেকুৱা হৈছে এটা ভিডিঅ'তে মই গোটেইখিনিটো কভাৰ কৰিব নোৱাৰিম কিন্তু আপোনালোকৰ অলপমান সমস্যা এটা সমাধান কৰিবৰ কাৰণে মই চেষ্টা কৰিম ঠিক আছে তো তেনেকুৱা ল'ৰা ছোৱালী কথা নেপাতে মুখৰ পৰা মাতে ফুটা নাই এনেকুৱা হয় ঠিক আছে আমি এইখিনি ওপৰত কথা পাতিম এতিয়া আপোনালোকৰ 50% হ'ব লকডাউন মানে পেৰেন্টস লকডাউন কিডস এই লকডাউনৰ সময়ত আমাৰ এটা সমস্যা হৈছিলে সেইটো হৈছে যে আমি ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিব লগা হৈছিলে তাতে আপোনালোকৰ ল'ৰা ছোৱালী 1.5-2 বছৰ হৈ গ'ল লকডাউনৰ মাজত বা তেনেকুৱা লকডাউনৰ পাছত আমি আগত যেনে ধৰণে ঘূৰা মেলা কৰোঁ বা খেলা ধূলা কৰোঁ বাহিৰত এইবিলাক আমি অলৰেডি বন্ধ কৰি পেলাইছোঁ তাৰ কাৰণে ল'ৰা ছোৱালীৰ মাজত ইম্পেক্ট পৰিছে USA এটা সাৰ্ভেৰ মতে যে 50% লকডাউন কিডছৰ মাজত এই সমস্যাটো দেখা দিছে কি সমস্যা দেখা দিছে মেম সমস্যাটো হৈছে তেওঁলোকৰ মাজত লেংগুৱেষ্টিক প্ৰব্লেম ঠিক আছে লেংগুৱেষ্টিক প্ৰব্লেম দেখা দিছে নেক্সট দ্বিতীয়টো হৈছে সোশ্যাল ইন্টাৰেকশ্যন তেওঁলোকৰ নাই কমিউনিকেশ্যন তেওঁলোকৰ মাজত নাই আৰু মানে লেট লাৰ্নাৰ হৈছে নিজৰ মাজতে আবদ্ধ হৈ থাকে মাতি থাকে বাবা 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 কিন্তু তাৰ মাত খাৰ নাই য'ত ব্যস্ত আছে তাতে ব্যস্ত আছে কি কৰিব এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব আটাইতকৈ ডাঙৰ প্ৰশ্ন এইখিনি যেতিয়া আমাৰ ঠিক হৈ যাব তেতিয়া লাহে লাহে আমাৰ কিডছ এটা ট্ৰেকত অহা ষ্টাৰ্ট কৰি দিব কিন্তু বহুতে কয় যে এইটো নাই সময়ৰ লগত হলনি হ'ব ময়ো কিছুমান কথাত কম যে আপুনি অলপ সময় দিয়ক ল'ৰাটো আগবাঢ়ি যাব কিন্তু এই লকডাউন কিডছৰ মাজত এই প্ৰব্লেমটো অলপমান আমি সেনসিটিভ মেটাৰ হয় আমি অলপমান গুৰুত্ব দি চাব মানে লাগিব লেট কৰিলে যাতে প্ৰব্লেম হৈ নাযায় এইটো বহুতে কোৱা হয় অটিষ্টিক মানে কিডছ বুলি কিছুমানে ক'ব বিচাৰে একচুৱেল 2000ৰ ভিতৰতো বহুত 50% ল'ৰা ছোৱালীৰ মাজতে অটিষ্টিক প্ৰব্লেম আছে তে ক'বলৈ গ'লে ৱৰ্ল্ডৰ ফেমাছ ব্যক্তি এণ্টাৰপ্ৰিনাৰ বিল গেটছ তেওঁ অটিষ্টিক আছিলে তেওঁ মানুহৰ লগত ইণ্টাৰেক্ট কৰি পেলাই কথা পাতিবলৈ তেওঁ বেয়া পাইছিলে ইলন মাস্ক সকলোৱে জানে এলবাৰ্ট আইনষ্টাইন এতিয়া যিজনৰ ব্যক্তিৰ কথা কৈছোঁ এই এলবাৰ্ট আইনষ্টাইনো কি আছিলে অটিজিম আছিলে এই অটিজিম হোৱাৰ কাৰণে তেওঁৰ মাজত এনেকুৱা ধৰণৰ প্ৰব্লেমছবিলাক দেখা দিছিলে আচ্ছা আপোনালোকে তেতিয়া ভাবিবলৈ বাধ্য হৈ গ'ল আচ্ছা মোৰ ল'ৰাটো তেনেকুৱা নেকি তেতিয়াহ'লে অটিজিমৰ কথা কৈছে মেমে তেতিয়াহ'লে অটিজিম এইটো কোনো ডাঙৰ এটা বেমাৰ নহয় আমি যেতিয়া এইবিলাক গাইড কৰা ষ্টাৰ্ট কৰিম তেতিয়া লাহে 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 ল'ৰা ছোৱালী ট্ৰেকত আহি যাব আপোনালোকে কি কৰিব আপোনালোকে 1.5 বছৰ বয়সৰ পৰা ইমোশনছ আৰম্ভ হৈ যায় ইমোশনছ মানে গম পাইছে ইমোশন আৰম্ভ হৈ যাব স্পিচ কৰা আৰম্ভ হৈ যাব তাৰ পাছত তেওঁলোকৰ মাজত মানে এটা ব্ৰেইন ডেভেলপমেন্ট হোৱা আৰম্ভ হৈ যাব তো এইখিনি সময়ত আমি পেৰেন্টছে তেওঁলোকক সময় দিব লাগিব তেওঁলোকৰ লগত প্লেফুল কিছুমান গেম খেলিব লাগিব আৰু পৰাপক্ষত স্ক্ৰীন টাইমটো আপোনালোকে 0 দিয়ক স্ক্ৰীন টাইম মানে গম পাইছে মোবাইল ফোন হোক ভিডিঅ' চোৱা টিভিত চোৱা এইবিলাক 0 দিয়া ষ্টাৰ্ট কৰক 2-3-4 বছৰলৈকেতো স্ক্ৰীন টাইম 0ই হ'ব লাগে আমি আজিকালি মোবাইলবিলাক বেছি দিয়া হয় ল'ৰা ছোৱালী সেইকাৰণেও এটা দিশত মানে গুচি যোৱা আৰম্ভ হৈছে আপোনালোকে সময় দিব লাগিব ইন্টাৰেক্ট কৰিব লাগিব ল'ৰা ছোৱালীৰ লগত তেনেকৈ গেম খেলিব লাগিব বিভিন্ন ধৰণৰ গেম যেনেকৈ ফুটবলে হোক বা বল খেলা এটা মোবাইলত চালে মানে আমি ভাবো যে মোবাইলত চাই আছে আচ্ছা এনজয় কৰি আছে গেম বা মোবাইলৰ গেম কিছুমান খেলুৱাই দিয়ে ল'ৰা ছোৱালীয়ে পেৰেণ্টছে তেনেকুৱা হ'লেও নহ'ব তো তাত 2Dত দেখা পাইছে 3Dত কেতিয়া দেখা পাব বলটো আপুনি নিজে খেলিব ওচৰত গৈছে আকৌ সি বলটো নিজে খেলিছে এক্টিভিটি কৰিছে তেতিয়া মাইণ্ডটো
কি হ'ব আপোনাৰ লগত কানেক্ট হ'ব আৰু আপোনাৰ নিজৰ মানে ফিলিংছবিলাক শ্বেয়াৰ কৰি কথা পতা আৰম্ভ কৰিব আৰু ছ'চিয়েল ইণ্টাৰেকশ্যন কৰা হ'ব অলপ বাহিৰত লৈ যাওক বাহিৰৰ পৰিৱেশত থাকক খেলা ধূলা কৰক আৰু আপোনালোকে গম পায়নে ৰুমৰ ভিতৰতে যেতিয়া আবদ্ধ কৰি ৰাখে ল'ৰা এটাক কি হয় তেওঁৰ আইচাইটবিলাক কম মানে আইচাইটবিলাক অলপ উইক হৈ যায় যাৰ কাৰণে খুব কম সময়ৰ ভিতৰতে চশমা পিন্ধিবলগীয়া হৈ যায় গম পাইছেনে মই কথাটো কি কৈছোঁ আপোনালোকে বহুত চাব যিসকল লকডাউনৰ সময়ত গ্ৰ'থ হৈ থকা কিডছবিলাকৰ মাজত চশমাৰ ইছ্যুটো বহুত হৈছে ওচৰৰ পৰা তেওঁলোকে চাব লাগিব দূৰত দেখা নাপায় তেনেকুৱা নিচিনা প্ৰব্লেম দেখা পায় সেইকাৰণে এইটো অতিকৈ গুৰুত্বপূৰ্ণ যে আপোনালোকে কি হ'ব বাহিৰত লৈ গৈ ল'ৰা ছোৱালীক খেলা ধূলা কৰোৱা আৰম্ভ কৰক এতিয়া কিছুমান ল'ৰা ছোৱালী এনেকুৱা দেখা পোৱা যায় যিসকল আপোনালোকৰ 2 বছৰ 3 বছৰ 4 বছৰত আছে তেওঁলোক অতিকৈ মানে খঙাল টেম্পাৰ হয় সৰু এটা কথাতে মানে খং উঠি যায় যদি কিবা নেপায় তেতিয়াহ'লে একেবাৰে অৱস্থা নাইকিয়া হৈ যায় এতিয়া এনেকুৱা ল'ৰা ছোৱালীবোৰ যেতিয়া হয় মানে ডিমাণ্ডিং কিডছ মানে সৰুৰ পৰাই বহুত কিবা কিবি মানে ডিমাণ্ড কৰে এইটো লাগে বুলি ক'লে লাগেই আৰু যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে কান্দি কান্দি অৱস্থা নাইকিয়া কৰিব আৰু একদম বিচনাত মানে শুই বাগৰি দিব মানে এনেকুৱা নিচিনা আপুনি প্ৰথমে ডিচাইড কৰি লওক যে আপুনি ল'ৰাটোৰ সন্তানটোৱে যিটো বিচাৰিছে সেই বিচৰা বস্তু আপুনি দিব পৰা হয় নে নহয় বা দিব নে নিদিয়ে যদি নিদিয়ে বুলি আপুনি এবাৰ ডিচাইড কৰি ল'লে তাৰ মানে আপুনি নিদিবই লাগিলে যিমানে যি কান্দক নেকান্দক আচ্ছা মেম কান্দি কান্দি কেতিয়াবা তাকে উশাহ ল'ব নোৱাৰা কৰি দিয়ে কি কৰিম আপুনি অলপ ডিষ্ট্ৰেক্ট কৰিবলৈ চাওক ঘৰৰ বাহিৰত উলিয়াই দিয়ক বা কিবা এটা বেলেগ এক্টিভিটি কৰি পেলাই ডিষ্ট্ৰেক্ট কৰিবৰ কাৰণে চাওক কিন্তু যেতিয়া আপুনি এইখিনি কৰাৰ পাছত যেতিয়া আপুনি ডিমাণ্ড পূৰা কৰি দিয়ে তেতিয়াই ল'ৰাই মনত ভাবি যায় আচ্ছা মই এইটো কৰিলে মানে সিহঁতে গম পায় কেনেকৈ মানে এই ডিমাণ্ডখিনি পূৰা কৰিব লাগে কন্দা কটা মই কৈছোঁ নহয় কন্দা কটা আৰম্ভ কৰিব এইটো কৰিব সিটো কৰিব তো এইখিনি সময়ত আপুনি অলপ ইগন'ৰ কৰিবলৈ চাব লাগিব তেওঁ কন্দা কটাখিনিক ইগন'ৰ কৰিবলৈ চাব লাগিব আৰু ডিষ্ট্ৰেক্ট কৰিবৰ কাৰণে চাব লাগিব তেতিয়া লাহে 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 লাইনত অহা ষ্টাৰ্ট কৰিম এইখিনি মই 2-এটা কথা অলপমানকৈ কৰোঁ আৰু যদি কোনোবা এনেকুৱা চিম্পটমছ আছে অটিষ্টিক বা অটিজিমৰ চিম্পটমছ আছে তেতিয়াহ'লে আপোনালোকে কমেণ্টত ক'ব মই তাৰ ওপৰত এটা ডাঙৰ ব্ৰড এটা টপিকত এটা ভিডিঅ' বনাম ঠিক আছে এতিয়া নেক্সট আছে আমাৰ কিছুমান ল'ৰা ছোৱালীৰ ইণ্টাৰেকশ্যন নকৰে সেই ইণ্টাৰেকশ্যন নকৰাৰ মাজতো এইটো কি হৈ যায় গম পায়নে বহুত পেৰেণ্টছৰ ঘৰত নাথাকে ৱৰ্কিং উমেন হয় বা পেৰেণ্টছ মানে দেউতাকটোতো ৱৰ্কিং থাকে মেক্সিমামৰ সময়টো দিব নোৱাৰে বাহিৰত ওলাই যাব লাগে তো কি হৈ যায় তেওঁলোকৰ মনত এটা বিদ্ৰোহী ভাৱ এটা হয় আৰু মনৰ ভিতৰত এটা কি থাকে খুন্নাস এটা থাকে যে মোক সময় দিয়া নাই সেইকাৰণে বেছিকৈ খঙালু হৈ যায় বিভিন্ন ধৰণৰ এক্টিভিটি মানে কৰিব বিচাৰে কিন্তু কৰিব নাপায় সেইকাৰণে তেওঁ এডজাষ্ট কৰি লয় যে হ'ব মই এইটোৱে কৰিম যেতিয়া আপুনি ভাবি চাওক যেতিয়া কথা নক'ব তেতিয়াহ'লে তেওঁৰ ভিতৰত থকা ইম'শ্যনছবোৰ কেনেকৈ এক্সপ্ৰেছ কৰিব আপুনি ভাবি চাওক সেইকাৰণে এইটো অতিকৈ মানে নেচেচেৰী যিটো কি হয় কমিউনিকেশ্যন কৰিবই লাগিব আৰু কমিউনিকেশ্যন কৰোৱাব অকল পিতৃ মাতৃয়েহে পাৰিব আপুনি ভাবে যে নাই আইতাকৰ লগত থৈ দিছোঁ আইতাকে কৰাই থাকিব কিছুমান আইতাকে এইখিনিত ছাকচেছ হৈ যায় মানে কোম্পানী ভাল এটা কোম্পানী দিবৰ কাৰণে কিন্তু পেৰেণ্টছৰ সমান সেইটো মই ভাবোঁ অলপ অসুবিধা এটা আছে সেইকাৰণে আপোনালোকে নিজে সময় দিব লাগিব বাহিৰত অলপ লৈ যাব লাগিব আৰু দ্বিতীয় কথাটো কনচেনট্ৰেশ্যন এই সৰু সময়তে ব্ৰেইন গ্ৰ'থত আমি কি কৰিব লাগিব কনচেনট্ৰেশ্যন কিছুমান কৰাব লাগিব কনচেনট্ৰেট মানে মিনিমাম 2-3 ইয়াৰ্ছৰ ল'ৰা ছোৱালীক 5 to 6 মিনিটৰ কনচেনট্ৰেশ্যন এটা আনিবৰ কাৰণে চাব লাগিব লাহে লাহে ডাঙৰ হোৱাৰলৈকে আমি কনচেনট্ৰেট কৰিবৰ কাৰণে শিকাব লাগিব মানে এটা কাম কিমান দেৰিলৈকে কৰি থাকিব পাৰিছে তাৰ কাৰণে এতিয়া কি কৰিব আপোনালোকে পাজল গেমটো আছে সেই পাজলটো মিলাবৰ কাৰণে আপুনি আনি থৈ দিয়ক আপুনি কৰি থাকিব এটা দুটা আনিব আপুনি এটা কৰিব ল'ৰাটোক বা ছোৱালীজনী কৰিবলৈ দিব দ্বিতীয়টো চেছ খেলিব পাৰিব চেছত কি হয় আমাৰ ব্ৰেইন মই সৰুতে কিন্তু চেছ বহুত খেলিছিলোঁ মই যেতিয়া ক্লাছ 6ত আছিলোঁ মই ক্লাছ 12ৰ মানে কম্পিটিটৰক মই মানে হৰুৱাইছিলোঁ আৰু চেম্পিয়ন হৈছিলোঁ তো সেইকাৰণে কৈছোঁ চেছ এনেকুৱা এটা আপুনি সৰু ডাঙৰ কোনো পাৰ্থক্য নাই আপুনি চেছ খেলিলে ধৈৰ্য শক্তিও বাঢ়ে কনচেনট্ৰেশ্যন কোৱালিটি বাঢ়ে তো এইখিনি আপোনালোকে কৰাব পাৰে আৰু দ্বিতীয়তে ঘড়ী কাটা যিটো আছে এনেকৈ টিক টিক টিককৈ ঘূৰি থাকে নহয় সেইটো যদি আপুনি চাই থাকে তেতিয়াও চোৱাৰ মানে এটা কম্পিটিশ্যন কৰিব পাৰে সেইটো চাই আছোঁ কিমান দেৰিলৈকে চাই থাকিব পাৰিব কনচেনট্ৰেট কৰিব পাৰিব আৰু চকু ৰাখি পেলাই নিজে চাওঁচোন কোনোৱে চকু নুমুটাকৈ ৰাখিব পাৰে তো সেনেকুৱা কনচেনট্ৰেশ্যনৰ কাৰণেও তেনেকৈ মানে এটা গেম আকাৰত আমি কৰি পেলাই ল'ৰা ছোৱালীক কনচেনট্ৰেট কৰিব পাৰোঁ
আচ্ছা আপোনাৰ ভাবিব পাৰে এইবিলাক কৰি থাকি কি লাভ নহয় এইবিলাক কৰি থকাৰ পাছতে লাহে 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 আপুনি দেখা পাব যে ল'ৰাৰ মাজত কেনেধৰণে চেঞ্জেছ আহিছে আপুনিয়ে গম নাপাব এতিয়া চাবচোন লিখিলে তাৰপিছত গৈ পেলাই ক'ৰবাত দৌৰা দৌৰি কৰি পেলাই ফুৰি আহিব কেতিয়াবা আকৌ ল'ৰা ছোৱালী লিখি থকাৰ সময়তে মোক ভোক লাগিছে কৈ দিব লিখিব কৰিবলৈ মন নাযায় সেইকাৰণে কি কব ভোক লাগিছে এতিয়া ভোক লগা ল'ৰাটোক আপুনিতো নেখাওঁ বুলিতো ক'ব খুৱাব নোৱাৰে সেইকাৰণে কি কৰিব আপুনি খুৱাবলৈ গুচি যাব সেইটো কাৰণে বেছিক ল'ৰা ছোৱালীয়ে কি বুলি কয় খাই থকা মানে লিখি থকা সময়তে ভোক লাগে বুলি কৈ দিয়ে ঠিক আছে তো এইবিলাক আপোনালোকে গেম এক্টিভিটি কৰক চডুকু আছে সেইবিলাক কৰিবৰ কাৰণে চাওক মিলাবলৈ চাওক আজিকালি মেপৰ কিছুমান চাৰ্ট আছে য'ত মানে কি আছে খাপ খাপকৈ মিলাব লাগে আৰু মই এটা মুভি ৰিকমেণ্ড কৰিম আপোনালোকৰ কাৰণে যিসকল পেৰেণ্টছ আছে তাৰে জমিৰ পৰ বৰ ধুনীয়া এটা চিনেমা তাৰে জমিৰ পৰ আপোনালোকে চিনেমাটো চাব যথেষ্ট আপোনালোকে উপকৃত হ'ব সেই মানে চিনেমাটো চোৱাৰ পাছত সন্তানক কেনেধৰণে আপব্ৰিঙিং কৰিব লাগে এনেকুৱা ধৰণৰ যদি প্ৰব্লেম থাকে ঠিক আছে যিটো ল'ৰাটো সৰু ল'ৰাটো স্পীড ভেলচিটি সি নাজানে সি দলিয়াব কয় সি পুৰা স্পীডত দলিয়াই দিয়ে মানে সি গম নাপায় সেইখিনি কথা তো তেনেকৈ কৰি আমাৰ ল'ৰা ছোৱালীখিনিক আমি আপগ্ৰেড কৰি অলপ অলপ লৈ যাব লাগিব আৰু কিছুমান এজন ব্যক্তিয়ে মোক সুধিছিলে যে কি খোৱালে ভাল হ'ব বিশেষকৈ খুৱাবলৈ ভালৰ এটা দীঘলীয়া এপিছড এইটো মই আজি নকওঁ খালি এটা টিপছ দি দিওঁ আৰু যে আপোনালোকে বাদাম আৰু আখৰোট আলমণ্ড আৰু আখৰোট আপুনি কি কৰিব মানে আলমণ্ডটো টান হয় খাবলৈ মন নাযায় তিয়াই থৈ দিব খাবলৈ আপুনি আনি দিব ঢেৰ কিন্তু খাবলৈ মন নাযায় ল'ৰা ছোৱালী আপুনি সেইটো আইডিয়া লগাব লাগিব আপুনি কেনেকৈ সেইটো খুৱাব পাৰিব ঠিক আছে মিল্কৰ এটা কিবা দিলে আপুনি ল'ৰাৰ মিল্ক খাবলৈ মন নাযায় হৰলিক্সৰ গোন্ধটো দুদিনমান পিছত খাবলৈ মন নাযায় তো সেইটো কাৰণে তাত মানে বিভিন্ন ধৰণৰ শ্বেপ বনাই দিব ওপৰত যেনেকৈ আমি চাহৰ কাপত যে পাওঁ হয়নে নহয় তো তেনেকুৱাকৈ শ্বেপ বনাই পেলাই ধুনীয়াকৈ বনাই দিব তেতিয়া ল'ৰাটো এট্ৰেক্ট হৈ পেলাই খাবলৈ মন যাব বাদামটো কি কৰিব পিচি দিব পিচি পেলাইও খুৱাব পাৰিব যদি নৰ্মেলি খাইছে আপত্তি নাই দুটা খুৱাব বেছি নহয় এজৰ লগত এইটো আহিব লাগিব তাৰ কাৰণে এক্সট্ৰাকৈ ভিডিঅ' বনাম আশা কৰিছোঁ আপোনালোকে ইয়াৰ পৰা উপকৃত হ'ব টেনশ্যন নল'ব খালি অলপমান টাইম দিব প্লেফুল এক্টিভিটি কৰিব ইণ্টাৰেকশ্যন কৰিব এইটো অমুক হয় প্ৰশ্ন সোধা ষ্টাৰ্ট কৰিব এইটো কি হয় জানানে তাৰপিছত বিভিন্ন ABCD কালাৰৰ আনিব এইটো বিচাৰা লগতে এইটোত থকাটো কালাৰটো কি এইটো সুধিব তো তেনেকুৱা কৰিও ল'ৰা ছোৱালী আমি ব্ৰেইনটো ডেভেলপমেণ্ট কৰিব পাৰোঁ চাব এইখিনি এক্টিভিটি কৰাৰ পিছত ল'ৰা ছোৱালী স্কুলত এটা ভাল মানে গ্ৰ'থ আপোনালোকে দেখা পাব খালি মেইন প্ৰব্লেমটো হৈছে আমি টাইম দিব নোৱাৰোঁ মেইন সম্পত্তি হৈছে আমাৰ ল'ৰা ছোৱালী আৰু সেই ল'ৰা ছোৱালী বা সন্তানকে যদি আমি সময় নিদিওঁ যদি আমি অকল পইচা লাগি থাকোঁ হয়নে নহয় ভাত বনোৱা কিবা বনোৱাত অকল যদি পেৰেণ্টছে লাগি থাকে তেতিয়াও নহ'ব অলপমান কোৱালিটি টাইম আপুনি স্পেণ্ড কৰিব লাগিব ঠিক আছে আৰু বহুতে বেমাৰ আজাৰ হ'লে মানে ডক্টৰক দেখাই দিয়ে কিন্তু এনেকুৱা যদি প্ৰব্লেম হয় কথা কোৱাত প্ৰব্লেম হয় এইটো চবতকৈ ডাঙৰ লেংগুৱেজ প্ৰব্লেম কমিউনিকেশ্যন প্ৰব্লেম ইয়াত দেখাবৰ কাৰণে নাযায় কোনো স্পেচিয়েলিষ্ট বা কোনো আমি বেমাৰ বুলি বা এনে প্ৰব্লেম বুলিও আমি নাভাবোঁ এইটো কিন্তু একচুৱেল এটা প্ৰব্লেম এৰাইজ হৈছে আজিকালি এইটো কিডবিলাকৰ মাজত সেইকাৰণে অলপমান আপুনি ভিডিঅ'টো চাওক আৰু বুজিবলৈ চেষ্টা কৰোঁ মই কি ক'ব বিচাৰিছোঁ আৰু যদি কিবা আপুনি জানিব বিচাৰিছে তেতিয়াহ'লে কমেণ্টত কওক মই নেক্সট ভিডিঅ'ত এইখিনি আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম আৰু যদি ভিডিঅ'ত নতুন তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু তৃতীয় কথা আপোনালোকৰ আমাৰ এই ভিডিঅ'ৰ পৰা যিটো ৰেভিনিউ কালেক্ট হয় তাৰ পৰা আমি ল'ৰা ছোৱালীক ফ্ৰী এডুকেশ্যন দিওঁ যদিও আমাৰ প্ৰাইভেট স্কুল কিন্তু আমি ইয়াত ফ্ৰী এডুকেশ্যন প্ৰভাইড কৰোঁ ল'ৰা ছোৱালীক সেইকাৰণে আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ একো নাযায় ৰিকমেণ্ড কৰিলে একো নাযায় আপোনালোকে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু এটা লাইক দিব আমাক এইটোৱে কি কৰে উৎসাহিত কৰে আমাৰ ল'ৰা ছোৱালীও ভাল পায় আপোনালোকৰ সহায় হোৱাৰ কাৰণে নথকা ল'ৰা ছোৱালী আমি কি কৰিব পাৰিছোঁ এডুকেশ্যন দিব পাৰিছোঁ আশা কৰিছোঁ নেক্সট ভিডিঅ'লৈকে আপোনালোকে নিজকে সুস্থ ৰাখক ভালে ৰাখক ল'ৰা ছোৱালীৰ ধ্যান ৰাখক আৰু আজিৰ ভিডিঅ'টো ইমানতে আমি সমাপ্ত কৰোঁ ধন্যবাদ জয় আহক